নমস্কাৰ মৎস্যপালক বন্ধুসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এটা সৰু পুখুৰীত মাছ সিঁচিছোঁ। এইবাৰ মাছ দিছোঁ। মাছ দিয়াত মই এইটো দানা ব্যৱহাৰ কৰি আছোঁ। এইটো দানা হৈছে আপোনাৰ মৎস্য বন্ধু দানাটো মই ইউজ কৰি আছোঁ। এইটো হৈছে ফ্লটিং ফিড 3 mm চাইজৰ। এইটো মাছে সুন্দৰকৈ খায়। এই দানাটো সুন্দৰ সাইজৰ একদম। ইয়াৰ প্ৰটিনৰ মাত্ৰা আছে প্ৰটিন আছে 20% আৰু ফেট আছে 3%। মই মাছক খুৱাই আছোঁ। 3 mm সাইজৰ হয় এইটো। মাছখিনি অলপ ডাঙৰ দিছোঁ। ফিংগাৰলিং সাইজতকৈ অলপ ডাঙৰ দিছোঁ। তো বৰ্তমান ভাল গ্ৰথে লৈছে। এইটো চাব পাৰে। এইখিনি মই নিব ওলাইছোঁ মাছক। মই আগতে দিছে পুখুৰীত, বৰ্তমান খাই আছে মাছে। সেইটো আপোনালোকক দেখাবৰ কাৰণে নিব ওলাইছোঁ। এইখিনি। এইটো হৈছে মোৰ সৰু পুখুৰী। এইখিনি আধা আনিছোঁ মই, আগতে আধা দিছোঁৱে। এই মাছে খাই আছে আধাৰ। ইয়াতে মই চব কেইবিধ মাছকে দিছোঁ। ৰৌ, মিৰ্গা, গ্ৰাছ কাপ, কমন কাৰ্প আদি চবে দিয়া হৈছে। ইয়াতে ব্ৰিকেট দিয়া আছে। এতিয়া বানপানীত হ'লে যাতে মাছবোৰ ওলাই যাব নোৱাৰে, সেইকাৰণে মই নেটখন দিছোঁ, যাতে বানপানী হ'লেও কোনো চিন্তা নাথাকে। এনেদৰে পুখুৰীটো নুডুবে, কিন্তু এনেকৈ পানী ওলাই যোৱা জেগা আছে। এইটো মৎস্য বন্ধু ফিছ ফিড, ফ্লটিং ফিছ ফিড। এইটো মই পুখুৰীত ইউজ কৰি আছোঁ। বৰ্তমানলৈকে ভাল ফলাফল পাই আছোঁ। এইটো মাছে সুন্দৰভাৱে খায়। এটা কলপাত দিয়া আছে। এইটো গ্ৰাছ মাছৰ বাবে কলপাত দি দিছোঁ। মাছে সুন্দৰভাৱে খাই আছে আধাৰখিনি। মাছে বিৰাট ভাল পায় এইটো। মাছ মই ইয়াত 20 কেজিৰো ওপৰত দি দিছোঁ। বৰ্তমান খুব ডাঙৰ হ'ব ধৰিছে দুই এটা। এইবাৰ সৰু পুখুৰীত কৰি চাইছোঁ। ভৱিষ্যতে আৰু ডাঙৰ পুখুৰীত কৰাৰ ইচ্ছা আছে। এইবাৰ যদি ভাল ফলাফল পাওঁ, ভৱিষ্যতে আৰু ডাঙৰ পুখুৰীত কৰিম বুলি সিদ্ধান্ত কৰিছোঁ।
আপোনালোকে যদি কোনোবা সৰু ফিচাৰী কৰিছে ইয়াতে এনেকৈ কমকৈ আধাৰ আনি কেনে আপোনালোকে মাছ পুহিব পাৰে। ইয়াতে ফাৰ্ষ্ট টাইমৰ মই মল খলিহ চাউলৰ গুড়ি এনেকৈ দি কিনে এইটো বেক ফিডিং কৰিছিলোঁ। বেক ফিডিং কৰা খুব ভাল ৰিজাল্ট এটা পাইছিলোঁ। পটাপট খাই আধাৰবোৰ এইটো এনেকৈ বস্তাটো মই কাটি দিছিলোঁ মাছে যাতে আধাৰবোৰ ইয়াৰ পৰা ওলাই আনি খাব পাৰে। এইটোতো খুব ভাল ৰিজাল্ট পাইছিলোঁ। যেতিয়া মাছবোৰ সৰু আছিল মই তেনেকুৱা কৰিছিলোঁ। এতিয়া খুব ডাঙৰ হোৱা আৰু মই কমাৰ্চিয়েল ফিডটো আনিছোঁ মৎস্য বন্ধু। মাছবোৰে ভয় নকৰে, সুন্দৰভাৱে খায় একদম। এই ফিডটো দিলে মাছৰ গ্ৰথটো খুব ভাল হৈছে। ধন্যবাদ মৎস্য বন্ধুসকল, মোৰ ভিডিঅ'টো চোৱাৰ বাবে। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাব বোলে। নতুন ভিডিঅ' দি যাম।